যে আছিলে আমাৰ ৰাইজৰ পৰিৱেশ বুলিব নোৱাৰি সকলো আমাৰ আনৰ বুলি ভাবিলেই মানৱক আমি পাপৰ সাগৰত আমি গৈছোঁ নামি নিজৰ উচিত জ্ঞানেৰে বনোৱা শুদ্ধ পথেৰে কৰি চলি যোৱা সকলো মানৱে আনৰ হিত কামনা কৰা ধৰাত পাবা সদায় সুখ শান্তি হিয়া ভৰা এই জনমভূমিতে স্বৰ্গ বা বেহেস্ত পাবলৈ সৎকৰ্ম কৰি গ'লে উত্তম ঠাই পাবাগৈ অন্যায় আচৰণ কেতিয়াও নেভাবিবা ভাই এইটোৱে মানৱৰ সকলোৰ প্ৰধান কৰ্তব্য এইটোৱে মানৱ সকলোৰ প্ৰধান কৰ্তব্য অন্যায় আচৰণ কেতিয়াও নেভাবিবা ভাই মনে পানে নেদেখা জনৰ কৰা আৰাধনা নেদেখা জনে আহি দিব অমিল সম্পদৰ তপলা অমিল সম্পদ যদি জনমৰ শিখৰত পোৱা যায় সমাজত গুণী পুৰুষৰ নাম থাকিব সদায় সমাজত গুণী